ভিডিঅ'ৰ সৈতে মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ আহিছোঁ হোটেল চলিন কেন্দ্ৰলৈ আৰু ইয়াতে আজি দিগন্তৰ বাৰ ল'ৰাৰ অন্নপ্ৰসন্ন আছে, তো তালৈ আমি আহিছোঁ আৰু আজি দিনটোতনো কি কৰোঁ আৰু কেনেকুৱা হয় গোটেই ঠাইটো আপোনালোকক দেখুৱাম। তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। আৰু এয়া এণ্ট্ৰি এনেকৈ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে, খুব ধুনীয়া লাগিছে। আৰু এইফালে এনেকৈ সোমাই আহি এয়া হলটো, এইটো ছেকেণ্ড ফ্ল'ৰত আছে আৰু চবফালে ধুনীয়াকৈ সজাই থোৱা হৈছে। আৰু এয়া এইফালে মেইন ষ্টেজটো হয় এয়া। আৰু এতিয়ালৈকে বা ভিনদেউহঁত আহি পোৱা নাই, বেবী বয়ো আহি পোৱা নাই, অলপ পাছতে আহি আছে গোটেইবিলাক। মই আপোনালোকক সকলোকে চিনাকি কৰাই দিম আজি। এয়া দিগু, হেল্ল' কোৱা। অ'কে, আৰু মই গোটেইখিনি আপোনালোকক একবাৰ দেখুৱাই দিছোঁ, খুব ধুনীয়া হয়, বিৰাটেই ভাল লাগিছে ইয়াতে থাকি। পেহী আপুনি কওক হেল্ল' কৈ দিয়ক। হেল্ল' হেল্ল' কোৱা, হাই কোৱা। অ'কে, চিকেন ললিপপ, পনীৰ খালোঁ আৰু চুইট কৰ্ণো খালোঁ। দেখুৱাম ৰ'ব আপোনালোকে। আৰু এটা বস্তু, হোমমেড ষ্টাৰ্টাৰ। অ'কে, পহা। আৰু এয়া ষ্টাৰ্টাৰ, পনীৰ, বেবী কৰ্ণ আৰু চিকেন আছিলে। আৰু এয়া নিয়মবিলাক ষ্টাৰ্ট হৈ গ'ল। ইফালে পূজাৰীয়ে সকলো নিয়ম আৰম্ভ কৰি দিছে আৰু এয়া বা ভিনদেউ আৰু বেবী বয় বহি আছে। বা মানে দিগন্তৰ পেহীয়েকৰ ছোৱালী। আৰু আজি আপোনালোকেতো গম পাইছেই, প্ৰথম মুখত ভাত দিয়া, আৰু এই প্ৰথম মুখত ভাত নিজৰ মোমাইকে দিয়ে। এইকাৰণে আগতে মই নিয়মবিলাক ইমান ভালদৰে চোৱা নাছিলোঁ কেতিয়াও, আজি কিন্তু খুব ভালদৰে চাই আছোঁ সকলো নিয়ম। আৰু পূজাৰীজনে যেনেকৈ কৈ আছে দিগন্তই ঠিক তেনেদৰে সকলোবিলাক কৰি আছে। আৰু নিয়মবিলাক কৰি থাকোঁতে বেবীয়ে কিন্তু অলপো দিগদাৰ কৰা নাই, একদম ধুনীয়াকৈ বহি আছে আৰু চাই আছে। আৰু এইফালে মাজু বায়ে কৈ আছে কি কৰিব লাগে, সকলোখিনি দেখুৱাই আছে দিগন্তক। তেনেকুৱাকৈ খানাবিলাকত অলপ জ্বলা থকাৰ কাৰণে একদম খুৱাই দিয়া নাই, অকল পায়সটোৱে অলপ জিভাত লগাই দিছে সেয়াই। আৰু নতুন টেষ্ট পাই সিও একদম মুখখন মেলি দিছে। আৰু এয়া মানুহবিলাক অহা আৰম্ভ হৈ গৈছে আৰু সকলোবোৰ নিয়ম খুব ভালদৰে হৈ গ'ল। এতিয়া আমি বহিছোঁহি। এতিয়া মামাকে খোৱা নাছিলে, এতিয়া খাইছে, কাৰণ বেবীক খোৱাৰ আগতে মানে ভাগিনকক খোৱাৰ আগতে খাব নাপায়, সেইকাৰণে এতিয়া খাইছে। কেনেকুৱা লাগিছে ষ্টাৰ্টাৰটো দিগু, ভাল হয়নে? কোনটো বেছি ভাল লাগিছে? পনীৰ, বেবী কৰ্ণ, চিকেন লল, কোনটো ভাল লাগিছে? বেবী কৰ্ণ আৰু পনীৰ হয় নেকি? দিয়া খোৱা। নহ'লে খাই ভাল পালে হয়। আৰু এইফালে মেইন কোৰ্চটো বহুত আইটেম আছিলে। আৰু মই এটা কথা কওঁ, খানাখিনি কিন্তু তাৰ বহুত বেছি টেষ্ট আছিলে দেই, গোটেইবিলাকে খাই বহুত ভাল লাগিলে। আৰু এয়া মানুহবিলাকে খাই আছে। আৰু এইফালে চুপো আছিলে, আৰু এইফালে ফুচকা আছিলে, চাট আছিলে। ফুচকাখিনিও খাই বহুত ভাল লাগিলে। আৰু এতিয়া গোটেই হলটোত মানুহ পূৰা ভিৰ হৈ গৈছে। আৰু এতিয়া আমি মেডিকেল আহি পালোঁ, কাৰণ বৰদেউতা, পাপা, এয়া আইতা, এয়া মা আৰু এয়া বেবী। আইতাকে পূৰা নিজৰ ডিউটি কৰি আছে। আৰু মই মিঠাই খাই আছোঁ। আজি আমাৰ লগৰ জয়দীপ আৰু কৃষ্ণাৰ বেবী বয় এটা হৈছে। সঁচাকৈ আজি খুব ভাল দিন আমাৰ সকলোৰে কাৰণে।
আরে অকলে কেক কাটি লগাই খবৰ নহলে Happy birthday to you. Happy birthday to you. Happy birthday, dear Barbie. Happy birthday to you. আৰু কি ক'ব মে গড ব্লেছ কি কৰিছে আৰু এয়া আজি মোৰ ভণ্টিৰ বাৰ্থডে হয় ভণ্টিহঁত কালিয়ে গুৱাহাটী আহিলে আৰু সেইকাৰণে দিগন্তই ক'লে যে বাৰ্থডেটো ইয়াতে পাতোঁ সেইকাৰণে সকলোকে মাতিলোঁ আমাৰ ঘৰতে সৰুকৈ একদম বাৰ্থডেটো পাতিলোঁ আজি বাহ বলি এমি ৰন সবকে দিয়া আৰু এয়াই আছিলে আজিৰ মোৰ একদম সৰুকৈ ব্লগটো বিশেষ একো দেখুৱাব নোৱাৰিলোঁ কিন্তু আশা কৰোঁ আপোনালোকে মোৰ এই ব্লগটো চাই ভাল পালে আৰু যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ ধন্যবাদ